আমি প্ৰথমতে আমি মানুহৰ বাবে বুলি ভূপেন হাজৰিকাও গীত গাই গৈছে। ইয়াত দেখিবলৈ পাইছোঁ গীৰ্জাও আছিলে আৰু গীৰ্জাকো ধৰ্ম অনুষ্ঠানকো ইয়াত অপমান কৰা হৈছে। অলপ দুখ লাগিছে যিহেতু आसामका दर्शक को तेहनी नेल चित पे कना गोलगोटा सालवाड़ी आतु रे जहां दो फॉरेस्ट डिपार्टमेंट होतेते एबेक्शन लेट को नवा बीर ओत हासारेन और उनको नेल को लगित से उनको दुख सुख खबर हताव लगित और साथे जागे जम न्यू रेशन पानी एमा को लगित तीन बीपीएफ दल पाहटा कोन ओना आतुर को सेटेर कर मेनखान देला नवारे मि चितर नेल चुल पेगे और ओना अक्तेरे नुकु मिमित गुटेन उनको भागी बतलाव करे मिमित गुटेन कथा को रड़ सदर का বিশেষকৈ আজি এই অঞ্চলত কিছুদিন আগত বন বিভাগ এভিকশ্যন কৰিছে। আমি খবৰ পাইছোঁ, নিউজত পাইছোঁ, আপোনালোকৰ যোগেদি আমি খবৰটো পাইছোঁ। দুখ লাগিছে। আমি এজ এ হিউমেন বিং মানুহ জাতি হিচাপে আমি BPF দলৰ আমাৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ ইয়াত ডেলিগেট আহিছোঁ যদিও আমি প্ৰথমতে আমি মানুহৰ বাবে বুলি ভূপেন হাজৰিকাও গীত গাই গৈছে। আৰু আমি বিশেষকৈ দুখ পাইছোঁ এই কেঁচুৱা বৰ আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষত আমি এটা বিভিন্ন জাতি ধৰ্ম বসবাস কৰা। ইয়াত দেখিবলৈ পাইছোঁ গীৰ্জাও আছিলে আৰু গীৰ্জাকো ধৰ্ম অনুষ্ঠানকো ইয়াত অপমান কৰা হৈছে। অলপ দুখ লাগিছে যিহেতু এটা আধ্যাত্মিক বস্তুত যোনে মানুহ ভৰসা কৰে। আজি কিছু এটা সহায় এই সৰু সৰু কেঁচুৱাবোৰ আৰু বুঢ়া বুঢ়ী আটা এইগিলা আছে, সিহঁতক চাব আহিছোঁ, খবৰ ল'ব আহিছোঁ BPF ফালৰ পৰা। এইটোৱে আমাৰ উদ্দেশ্য। তেওঁলোকৰ আগন্তুক দিনৰ যিটো নেকি অধিকাৰ, মাটিৰ অধিকাৰ, সেইটোৰ ওপৰত আপোনালোকৰ প্ৰাৰ্থীৰ হয় কি ধৰণৰ আগবাঢ়িব? চাওক, মই আজি BPF দলত আছোঁ আৰু এইখন অঞ্চলত BTC বুলি ক'লে বড়োলেণ্ডৰ কথাটো ওলাই আহে। জন্মৰ পৰা আমি এপছু আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন উইংছৰ আন্দোলনৰ পৰা আৰম্ভ কৰি আমি দেখিবলৈ পাইছোঁ যে বড়োসকলে নিজৰ বড়োলেণ্ড বা নিজৰ ভূমি অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আহিছে। কিন্তু আজি অতিকে দুৰ্ভাগ্যজনক বুলিহে মই ভাবোঁ। হয়, আজি এইখন অঞ্চলত উন্নতি হৈ আহিছে, ৰিভলিউচনাৰী এটা চেঞ্জ এটা আহিছে, সেই বুলি নিজৰ ঠাইত বড়োসকলে যিটো অঞ্চলক লৈ বড়োলেণ্ডৰ সপোন দেখিছিলে বা সংগ্ৰাম কৰিছিলে, কিন্তু সেই মাটিতে যদি বড়োৱে আজি এভিক্টেড হ'ব লাগে, তেতিয়া মই ভাবোঁ অলপ দুৰ্ভাগ্যজনক। আজি হাজাৰ হাজাৰ মানুহ শ্বহীদ হৈ গ'ল, BAC হ'ল, BTC হ'ল, BTR হ'ল। তাৰপিছতো যদি বড়ো মানুহে যদি বড়ো অঞ্চলত বা বড়ো ভূমিত, যাক আমি কওঁ বড়ো ভূমি বুলি, তাত বড়ো মানুহে যদি এভিক্টেড হ'ব লাগে, তেতিয়াহ'লে অলপ চিন্তা কৰিবলগীয়া বিষয়। মই কি ক'ম, আপোনালোকে বুজিব, সকলোৱে জানে। ইয়াতকৈ আৰু ইয়াৰ উত্তৰটো চবেই বুজি পায়। তো ইয়াত আৰু মই বেছি ক'ব লগা মোৰ দৰকাৰ নাই বুলি মই ভাবোঁ। কি আহ্বান জনাব তেওঁলোকৰ অধিকাৰ? চৰকাৰক, প্ৰমোদ বড়ো চৰকাৰক তেখেতক আহ্বান জনাবলগীয়াতো একো নাই। ৰাইজে তেখেতক চিফ পাতিছে। চিফৰ গাদীত বহাৰ পিছত তেখেতৰ দায়িত্ব আৰু কৰ্তব্যটো তেখেতে বুজিব লাগে। আজি যি অঞ্চলক লৈ বড়ো ৰাইজে আজি ইমান বছৰৰ পৰা যুঁজি আহিছে, ইমান শ্বহীদ হৈছে, আকৌ এই অঞ্চলতে আমাৰ বড়ো মানুহবিলাকে এভিকশ্যন হ'ব লাগে নেকি? মই চিধাচিধিকৈ আহ্বান জনাম এই অঞ্চলত বসবাস কৰা আমাৰ বড়ো দাদা ভাইসকলক অতি শীঘ্ৰে লেণ্ড পাট্টাটো দিয়াৰ ব্যৱস্থা কৰক।